আকাশৰ ৰং। আকাশৰ ৰং নীলা জানো? যদিহে নীলা তেনেহ'লে ৰাতি বাৰু কলা কিয় দেখোঁ? আকাশেও কি তাৰ মিছা ৰং দেখুৱায়? ৰাতি আকাশৰ সেই কলা ৰঙেৰে অন্ধকাৰ হৈ যোৱা ৰাতিটো চাব বৰ ভয় লাগে। তথাপিও সেই অন্ধকাৰৰ মাজত জোনবাইটিয়ে নিজৰ পোহৰ বিলাই যায়। অন্ধকাৰেৰে ভৰি যোৱা জীৱনটো যেন তেওঁ আগবাঢ়িবলৈ পোহৰৰ বাট দেখুৱায়, যেন তেওঁ অসত্যতাৰ মাজত সত্যতা বিলাই আছে। দিনৰ পোহৰ খন্তেকীয়া, সেই পোহৰত আকাশো ৰং দেখুৱায়। কিন্তু বাৰু ৰাতি হোৱাৰ লগে লগে আকাশেও তাৰ ৰং কিয় সলায়? যেন সুখৰ জীৱনতে আগভাও ল'ব আহে। দুখৰ এই অন্ধকাৰ জীৱনটোত বাৰু আকাশৰ ৰং কলৈ যায়? আচলতে চাগে মই ভুল আছিলোঁ। আকাশক নহয় জোনবাইকহে নিজৰ বন্ধু বনাব লাগিছিল, যিয়ে সুখৰ কালত নহয় দুখৰ কালতহে পোহৰৰ বাট দেখুৱায়। সুখৰ কালত আগভাও নিদি বিপদৰ সময়ত সহায় কৰি যায়। সুযোগ বুজি ৰং সলোৱা আকাশতকৈ সদায় অন্ধকাৰৰ মাজত জিলিকি থকা জোনবাইটোৱেই শতগুণেই ভাল। জীৱনত বন্ধুৰ বৰ দৰকাৰ, কিন্তু বহুতে বন্ধু বনোৱাত ভুল কৰে। সুখৰ মাজত থকা মানুহক নহয়, দুখৰ মাজত থকা মানুহক সঁচা বন্ধু বোলে। বন্ধুৱে তোমাৰ জীৱন সলনি কৰিব পাৰে, গতিকে বন্ধু বনোৱাত শ বাৰ ভাবি চাবা। ধন্যবাদ।